সেইটোতো লাগিয়ে আছোঁ আমি আমাৰ ফেন ক্লাব মই আমি প্ৰত্যেক বছৰ আমি বহুত গছ ৰুওঁ বিভিন্ন জেগাত আৰু গ্ল'বেল ৱাৰ্মিং এটা হৈছে চব জেগাত সকলোতো প্ৰভাৱ পৰিছে অকল ইণ্ডিয়াত বুলি নহয় বেলেগ দেশতো পৰিছে চ' আমি সজাগ হ'ব লাগিব আৰু প্ৰকৃতিক ভালকৈ জীয়াই ৰাখিব লাগিব তেতিয়া গোটেই বেলেঞ্চত থাকিব গোটেই ইক'চিষ্টেমটো চ' সকলোৱে সেইকাৰণে সজাগ হ'বলৈ অনুৰোধ জনাইছোঁ আৰু গছ গছনিৰ প্ৰতি মৰম সজাগতা সংৰক্ষণ সেইবিলাক কথা গুৰুত্ব দিব লাগিব চব ঠিক থাকিব এতিয়া নাই এতিয়া এই ক'ভিডৰ পিছত আমি মানে মিলাব পৰা নাই বস্তুবিলাক কিন্তু ফুটবলক লৈ পেলাই সদায় আছে সজাগতা আৰু মই ভাবোঁ আমাৰ নৰ্থ ইষ্টৰ পৰা অসমৰ পৰা ভাল ফুটবলাৰ আমি দেখিবলৈ পাম এইটো অল ইণ্ডিয়া ফুটবল যিটো এছ'চিয়েশ্যন তেওঁলোকেও ইয়াত গুৰুত্ব দিব লাগিব এতিয়া ভাল প্লেয়াৰ ওলাব বঢ়িয়া খেলে অসমীয়া ভাল কথা এটা সেইটো হোৱাটো উচিত সেইটো আচলতে বহুত আগৰ পৰা হ'ব লাগিছিলে তথাপি এতিয়া হৈছে যে সেইটো এটা ভাল খবৰ সকলোৰে কাৰণে আৰু আগবাঢ়ি যাওক বিজনেছে মানুহক গোটেই সমাজখন গঢ়ি তোলে নতুন ধৰণে চ' মই খুব ভাল পাইছোঁ আৰু মই মৰম জনাইছোঁ তেওঁলোকক যিসকল আগবাঢ়ি আহিছে